ভাৰতৰ উত্তৰ পূব ৰাজ্য শিক্ষা ব্যৱসায় আৰু চহৰৰ বুনিয়াদীবিলাকৰ ক্ষেত্ৰত দ্ৰুততম গতিত বিকাশ হৈ আছে। আজি এই ভিডিঅ'ত আমি জানিম 10টা লোকপ্ৰিয় চহৰৰ বিষয়ে যি সকলোতকৈ দ্ৰুততম গতিত বিকশিত দেশৰ মাজত এক হয়। তেন্তে বলক বন্ধুসকল ভিডিঅ'টো জলদি আৰম্ভ কৰোঁ। নাম্বাৰ 10 ইটানগৰ অৰুণাচল প্ৰদেশ। নাম্বাৰ 9 গেংটক ছিকিম। নাম্বাৰ 8 ডিব্ৰুগড় আসাম। নাম্বাৰ 7 কহিমা নাগালেণ্ড। নাম্বাৰ 6 এইজৱাল মিজোৰাম। নাম্বাৰ 5 শ্বিলং মেঘালয়। নাম্বাৰ 4 ডিমাপুৰ নাগালেণ্ড। নাম্বাৰ 3 আগৰতলা ত্ৰিপুৰা। নাম্বাৰ 2 ইম্পাল মণিপুৰ। নাম্বাৰ 1 গুৱাহাটী আসাম। আজি আমি এই ভিডিঅ'ত জানিলোঁ উত্তৰ পূব ভাৰতৰ 10টা লোকপ্ৰিয় চহৰৰ বিষয়ে যি সকলোতকৈ দ্ৰুততম গতিত বিকশিত দেশৰ মাজত এক হয়। আগৰ ভিডিঅ'বিলাকত আমি এই গোটেই ৰাজ্যবিলাকৰ আৰু চহৰবিলাকৰ ফুল ডিটেইলিং ভিডিঅ' পাম। তেন্তে বন্ধুসকল আপোনাৰ যদি ভিডিঅ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়ালৈকে বন্ধুসকল জয় অসম জয় ভাৰত।